এয়া পুৰা নাই খানি লৈছোঁ। একদম মজা। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি গোটেই দিনটো মানে ঘৰতে থাকিলোঁ, ক'তো ওলাই যোৱা নহ'লে তেনেকৈ একো। তো সেইটো কাৰণে ভাবিছোঁ আজি এতিয়া সন্ধিয়া 7টা বাজিছে, এই 7টা বজাৰ পৰাই আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিশেষ একো নাই, আজি ভাবিছোঁ মই ব্ৰইলাৰ ৰেচিপি এটা বনাম, তাকে অলপ দেখাওঁ আপোনালোকক। চাওক বন্ধুসকল, এতিয়া পাকঘৰ আহি পাই গ'লোঁ। এইফালে কেৰাহী চেৰাহী পাতিছোঁ, এতিয়া গেছটো লগাওঁ। আৰু এইফালে তোমাৰ পৰা ব্ৰইলাৰ মাংসখিনি এইখিনি ব্ৰইলাৰ মাংস। এইফালে আছে মটৰ গুচাই থৈছোঁ, মটৰ অলপ। তাৰপিছত এইফালে আলু, এইটো বিলাহী, আৰু এইটো পিঁয়াজ, আৰু এইটো আদা নহৰু পেষ্টটো। এয়া তেল ৰেডি হৈ আছে, এতিয়া ধুনীয়াকৈ একদম বনাওঁ। আৰু এইফালে আপোনাৰ জুই জ্বলাই থৈছোঁ মই। ইয়াতে জুই জ্বলাইছোঁ, এতিয়া আলু পুৰিম ইয়াতে। এয়া ঠাণ্ডা দিনত আলু পুৰি খোৱা মজাটোৱে বেলেগ, জুইৰ ওচৰত বহি। তো সেইটো কাৰণে ভাবিছোঁ অলপ জুই জ্বলাইছোঁ। এই আলু 4টা আনি থৈছোঁ, এই আলু 4টা। এই আলুকেইটা ধুনীয়াকৈ এতিয়া পুৰিম জুইত। অলপ অঙঠা হ'ব দি আছোঁ জুইটো, অলপ জ্বলক আৰু অকণমান ভালকৈ। অঙঠা অলপ হ'লে এতিয়া আৰু পুৰিম আৰু আলুটো পুৰি তাৰপিছত পিটিকাটো বনাম। আৰু এইফালে এতিয়া মাংসটো বনাই লওঁ। এতিয়া আপোনাক বনাই লগ পাই আছোঁ আপোনালোকক। চাই থাকক কেনেকৈ পায়। গাইছ, এতিয়া পৰা তেল গৰম হৈ গৈছে দেখিছে। এতিয়া পিঁয়াজটো দি দিওঁ ইয়াতে। এই পিঁয়াজখিনি দি দিছোঁ ধুনীয়াকৈ। পিঁয়াজখিনি দি অকণমান এনেকৈ হিলাই দিম, গেছটো কমাই ল'ম। ইয়াতে অকণমান এনেকৈ হালধি অলপ দি দিম। তাৰপিছত নিমখখন অকণমান দি দিম। মই মানে নিমখখন আগতীয়াকৈ দিছোঁ, অলপ ভাজিলে অলপ ভাল হয়, তেতিয়া মাংসত ধুনীয়াকৈ সোমাই যায় নিমখটো। তাৰপিছত এনেকৈ ধুনীয়াকৈ অলপ মিলাই ল'ম বঢ়িয়াকৈ। তাৰপিছত এই আদা নহৰু পেষ্টটো যে কৰি ৰাখিছিলোঁ, এতিয়া এনেকৈ ধুনীয়াকৈ দি দিম। বাছ, এইটো দি লৈছোঁ ধুনীয়াকৈ। আজি মানে একদম বঢ়িয়া খানা বনিব আৰু ধুনীয়াকৈ। এতিয়া মছলাখিনি পূৰা বঢ়িয়াকৈ ভাজা হৈ গৈছে গাইছ, অকণমান দেখিছে পূৰা ৰঙা হৈ গৈছে একদম মজাকৈ। আদা নহৰু একদম পূৰা মছলা ভাজি গৈছে। এতিয়া লাহেকৈ ইয়াত এই মাংসখিনি ইয়াতে দি দিম গাইছ বঢ়িয়াকৈ। টিপটপ অলপে আনিছোঁ আৰু ধুনীয়াকৈ একদম টিপটপ এই মাংসকণ দি দিছোঁ। তাৰপিছত একদম ধুনীয়াকৈ এতিয়া ভজাৰ পিছত অলপ টাইম ভাজিম। ভাজি মেলি হোৱাৰ পিছত তাৰপিছত আপোনালোকক লগ পাই আছোঁ, আকৌ দেখাই আছোঁ কেনেকৈ কি কৰিম। এতিয়া পূৰা ভাজিম, এয়া চাওক। অলপ গেছটো কমাই ৰাখিছোঁ। এইটো মিট মছলা অলপ দিছোঁ, পেকেটিং মছলাই আৰু তাৰ এয়া জিৰা, অলপ জিৰা দি দিম। এতিয়া ধুনীয়াকৈ আকৌ মছলাখিনি পূৰা ভাজিম বঢ়িয়াকৈ। গেছে পূৰা মছলা অলপ একদম ধুনীয়াকৈ ভাজি আছোঁ এতিয়া। ধুনীয়াকৈ এতিয়া মটৰখিনি দি দিছোঁ বঢ়িয়াকৈ। আৰু লগত আলুখিনিও দি দিম, যিখিনি কাটি ৰাখিছিলোঁ। এইখিনি ধুনীয়াকৈ আলু মটৰখিনি দি এতিয়া অকণমান ভাজি ল'ম ধুনীয়াকৈ। বঢ়িয়াকৈ অলপ ভাজিম অলপ টাইম আকৌ। আজি গাইছ একদম তামাম হ'ব এইটো ৰেচিপি। আজি মই বনাইছোঁ মানে এইখন, আৰু এইখন ভয়ংকৰ হ'ব আজি এইখন। তাৰপিছতে বঢ়িয়াকৈ হিলাই আছোঁ, এইটো হৈছেগৈ আৰু ৰঙা ৰঙা হৈছেগৈ ধুনীয়াকৈ। আজি এখন মানে এটা সাংঘাতিক ব্ৰইলাৰ চিকেন বনিব আৰু এখন ৰেচিপিটো মানে এইটো সাংঘাতিক ৰেচিপি হ'ব আজি, কাৰণ মই নিজে বনাই আছোঁতো। এতিয়া বিলাহীটো দি দিম বঢ়িয়াকৈ। এয়া এতিয়া বঢ়িয়াকৈ বিলাহীটো দি দিছোঁ। বিলাহীটো দি অকণমান ঢাকি দিম, গেছটো অকণ কমাই। বাছ, এতিয়া ধুনীয়াকৈ ঢাকি দিছোঁ অলপ টাইম। গাইছ একদম বঢ়িয়াকৈ হৈ গৈছে মাংসকণ, আৰু লাহে লাহে হৈ আহিছেগৈ।
আপোনাক দেখাই আছোঁ এতিয়া। চাওক এইটো আজি এখন মানে খালে আপোনালোকে ক'ব আৰু বঢ়িয়া হৈছে। মই নিজে লাগি আছে মানে আজি বহুত ভাল বনাই আছোঁ মই। এতিয়া চাওক আপোনালোকেও চাওক অলপ বহুত ধুনীয়া হোৱা যেন লাগিছে দেখিবলৈ। কালাৰিংটো বৰ ভালেই লাগিছে। এতিয়া খালেহে গম পাম আৰু কেনেকুৱা হৈছে। আপোনালোকে খাই মেলি জনাম বাৰু মই কেনেকুৱা হৈছে। ইয়াত মানে পানী চানী একো দিয়া হোৱা নাই, সেইকণতে হ'ব। এয়া এইটো হৈ গৈছে আৰু গাইছ বঢ়িয়াকৈ এতিয়া সেইটো হৈছেগৈ লাহে লাহে। এইটো এতিয়া গেছটো একদম কমাই ৰাখি থৈছোঁ। লাহে লাহে অকণমান হ'ব দিছোঁ, মানে বস্তুটো সিজিব লাগিব ভালকৈ ধুনীয়াকৈ। তো সেইটো কাৰণে আৰু এইফালে এতিয়া আলুকেইটাও জুইত বহাই দিছিলোঁ। এইকেইটা অকণমান চাওঁ কি হৈছে। এই আলুকেইটা হৈছেগৈ আৰু লাহে লাহে অলপ পাল্টাই দিওঁ আলুকেইটা। গাইছ এয়া হৈ গৈছে একদম ধুনীয়াকৈ এতিয়া সিজি গ'ল পূৰা বঢ়িয়াকৈ এতিয়া হৈ গৈছে। এয়া চাওক এয়া হৈ গৈছে গাইছ। এতিয়া অফ কৰি দিওঁ ধুনীয়াকৈ আৰু এয়া হৈ গ'ল। এতিয়া অফ কৰি দিওঁ। এতিয়া আলু পিটিকাটো আপোনালোক বনাই আছোঁ, এইটো দেখাই আছোঁ বাৰু বঢ়িয়াকৈ। এয়া জুইৰ পৰা উলিয়াইছোঁ। এই 4টা আলু দিছিলোঁ জুইত, মানে দেখিছে। আৰু এইফালে একদম ধুনীয়াকৈ কাটি ৰাখিছোঁ পূৰা পিঁয়াজ জলকীয়া আৰু ধনিয়া পাতা দি দিছোঁ একদম বঢ়িয়াকৈ। এতিয়া এইটো এনেকৈ খালি অকণমান জোকাৰিব লাগিব বঢ়িয়াকৈ। পিছত জোকাৰি আৰু ইয়াত এনেকৈ দি দিওঁ। এয়া পূৰা সিজি গৈছে আলু। ধুনীয়াকৈ এতিয়া খান্দি দিম বঢ়িয়াকৈ। ইচ্ছা দি দিম আৰু মজাকেনে গাইছ। এইটো আজি খাবা আৰু আজি মানে আইটেম বৰ সাংঘাতিক বনিছে আৰু এখন একদম মই বনাইছোঁতো। এই একদম ধুনীয়াকৈ এতিয়া নিমখ অকণমান দি দিওঁ ইয়াতে বঢ়িয়াকৈ। ঠিক আছে, নিমখ লৈছোঁ ইমানকণ, এতিয়া দি দিম বাছ। এতিয়া এইকণ ৰেডি আৰু এইকণ ধুনীয়াকৈ হৈ গৈছে এতিয়া গাইছ। আজি ৰেচিপি ইমানেই আছিলে। এতিয়া ডাইৰেক্ট আৰু খোৱা জেগাত লগ পাম আপোনালোকক গাইছ। এতিয়া ভাত খাব লৈছোঁ। এয়া একদম পূৰা ভাত আহি গৈছে। এইটো মই বনোৱা মাংসকণ অকণ, আৰু এইটো হৈছে আলু পিটিকা, নেমু আৰু তাত জলকীয়া, আৰু এয়া ভাত। এতিয়া ধুনীয়াকৈ খাওঁ। এয়া পূৰা খানি লৈছোঁ। একদম মজা আছে গাইছ। মই ভাতকেইটা খাই আপোনালোকক লগ পাই আছোঁ এতিয়া গাইছ। এতিয়া ধুনীয়াকৈ ভাত পানী খোৱা হৈ গ'ল। ভাত পানী খাই মেলি আহিলোঁ। এতিয়া অলপ বহিছোঁ ৰুমতে। এতিয়া আৰু আজি ভিডিঅ'টো বিশেষ একো নাই। আজি মানে গোটেই দিনডাল ঘৰতে থাকিলোঁ। ভাবিলোঁ এতিয়া মাংস অকণমান আনিছিলোঁ, তাকে ধুনীয়াকৈ অলপ বনাই মেলি আপোনালোকক দেখাম বুলিকৈ অলপ সেইটোকে বনালোঁ। আজি বিশেষ ভিডিঅ'টো একো নাই। আৰু যদি ইমানখিনিলৈকে চাইছে তেনেহ'লে এটা লাইক এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে আগলৈ আৰু আপোনালোকক ভাল ভিডিঅ' দি যাব পাৰোঁ মই। তো সেইটো কাৰণে অলপ মোক ছাপোৰ্ট কৰিব। আজিলৈ ইমানতে গাইছ।